Good morning everyone. অক্সম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ইংৰাজী গ্ৰামাৰৰ আৰু এটা নতুন টপিকছৰ সৈতে চিনাকি হ'ম যেটো সকলোৰ কাৰণে জনপ্ৰিয় আৰু বিভিন্ন এক্সাম কম্পিটিটিভ এক্সাম হওক বা ষ্টুডেন্টৰ সিলেবাসৰ লগত সংগতি থকা টপিকছ হৈছে অল্টাৰনেটিভ বা ভোকাবুলাৰী ইংৰাজী গ্ৰামাৰৰ। টপিকছ হৈছে অল্টাৰনেটিভ বা বিকল্প শব্দ ব্যৱহাৰ। মোৰ অলৰেডি আগতে এটা পাৰ্ট আছে, এটো সেকেন্ড পাৰ্টত আলোচনা কৰিম যিখিনি ক্লাস 10 এক্সামৰ কাৰণে অতিকৈ প্ৰয়োজন হয়, বহুত ইম্পৰ্টেন্ট হয় ক্লাস 10 এক্সামৰ কাৰণে। অন্যান্য কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত টেটৰ ক্ষেত্ৰত সিটেটৰ ক্ষেত্ৰত হওক বিভিন্ন এন্ট্ৰেন্স এক্সামৰ কাৰণে অতিকৈ প্ৰয়োজন। গতিকে ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰিছো, যদি কোনোবাই মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব, লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। আহো আমি ভিডিওটো পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম যেটো 1 নম্বৰ, মাই ৱাৰ্নিং হেড no on the boy. My warning had no on the boy. মোৰ warning হৈছে মানে সতৰ্কবাণী, had no on the boy, বয়ৰ ওপৰত কি হৈছে কোনো ধৰণৰ প্ৰভাৱ পৰা নাই। প্ৰথম হৈছে এফেক্ট, যেটো কোৱা হয় এফেক্ট আৰু ইফেক্ট। এফেক্ট মানে হৈছে প্ৰভাৱিত কৰা, ইফেক্ট মানে হৈছে ফলাফল বা ইয়াৰ জৰিয়তে আৰম্ভ কৰি লাভ বা জ্ঞান ইত্যাদি আৰম্ভ কৰি বেনিফিটেড হৈছে বা উল্লেখিত হৈছে। এতিয়া ইয়াৰ এই অৰ্থ যদি চাওক, এই অৰ্থৰ লগত কোনটো হ'ব, মাই ৱাৰ্নিং হেড no ইফেক্ট হ'ব মানে প্ৰভাৱিত কৰা নাই, কোনো ধৰণৰ ইয়াতে কি হৈছে লাভান্বিত কৰা নাই, কোনো ধৰণৰ ইয়াৰ জৰিয়তে কি হৈছে লাভ যেটো আছিল মোৰ যিখিনি ৱাৰ্নিং দিছিল সতৰ্কবাণী যেটো মানি চলা নাই। সেইকাৰণে এইটো ক্ষেত্ৰতে কোনটো শুদ্ধ হ'ব, এই ইফেক্টটো শুদ্ধ হ'ব এইটো ক্ষেত্ৰত। নেক্সট যদি চাও 2 নম্বৰ, পপুলাৰ ক্ৰিটিসিজম হ্যাজ নো ইফেক্ট। পপুলাৰ মানে জনপ্ৰিয়, ক্ৰিটিসিজম মানে সমালোচক, হ্যাজ নো ইফেক্ট, এইটোৰ ক্ষেত্ৰতে কিন্তু এফেক্টটো হ'ব এইটো ক্ষেত্ৰত। নেক্সট 3 নম্বৰ, মাই এডভাইস হ্যাজ লিটিল। মাই এডভাইস মোৰ উপদেশ, হ্যাজ লিটিল অন হিম। মোৰ এডভাইস মানে মোৰ উপদেশ, হ্যাজ লিটিল অলপ, অন হিম তেওঁৰ ওপৰত পৰিছে, কি হৈছে লাভান্বিত কৰিছে, তেওঁ মানি চলিছে আৰু এডভাইস, গতিকে এইটোৰ ক্ষেত্ৰতে ইফেক্টটো হ'ব। নেক্সট চাও, মাই ফাদাৰ এডভাইস হ্যাজ নো অন হিজ সন। দেউতাৰ এডভাইস মানে উপদেশ, হ্যাজ নো অন হিজ সন, তেওঁৰ মানে কি হৈছে পুতেকৰ ওপৰত পৰা নাই, গতিকে এইটোৰ ক্ষেত্ৰতে কি হৈছে নো হিজ সন তেওঁৰ ক্ষেত্ৰতে, গতিকে ইফেক্ট মানে প্ৰভাৱিত। দেউতাই যেনেকুৱা কথা কৈছিল সেইটো মানা নাই, বা যেনেকুৱা উপদেশ দিছিল এডভাইস কৰিছিল পঢ়া শুনাৰ ক্ষেত্ৰতে বা বিভিন্ন ক্ষেত্ৰতে হওক, এই থিংছৰ ক্ষেত্ৰতে গোটেইখিনিতেও মানি চলা নাই, সেইকাৰণে এইটো ক্ষেত্ৰতে কি হ'ব, এইটো ইফেক্ট হ'ব। নেক্সট যদি আমি 5 নম্বৰটো চাওঁ, হিজ পেৰেণ্টছ ৱাৰ্নিং মানে তেওঁৰ মাতৃ, পেৰেণ্টছৰ মিন্স হৈছে মাতৃ আৰু মানে পিতৃ মাতৃ গোটেইখিনি, ৱাৰ্নিং হেজ নো অন হিম মানে গোটেইখিনি ৱাৰ্নিং যিখিনি আছে, যিখিনি সতৰ্ক মানে যেনেকুৱা নচলিবৰ কাৰণে ভেৰি কেয়াৰফুল ইত্যাদি চলিবৰ কাৰণে কৈছিল, সেইখিনি কি হৈছে নো অন হিম তেওঁৰ ওপৰত কি হৈছিল ডাইৰেক্টলি প্ৰভাৱ কৰা নাই, তো মানি চলা নাই, সেইটো ক্ষেত্ৰতে কি হ'ব ইফেক্ট হ'ব। অকল অনলি পপুলাৰ ক্ৰিটিসিজমৰ ক্ষেত্ৰতে এফেক্ট মানে প্ৰভাৱিত কৰা, আৰু বাকীখিনিৰ ক্ষেত্ৰতে মানি চলা বা কেনেকুৱা এইটো একচেপ্টেবল হৈছে, কেনেকুৱা তেওঁ গ্ৰহণ কৰিছে, কেনেকুৱা মানি চলিছে, এইটো ক্ষেত্ৰতে ইফেক্টৰ অৰ্থ হ'ব। নেক্সট আমি আৰু এটা লগত যদি চিনাকি হওঁ, 26 জানুৱাৰী ইজ এ ডে ফৰ দ্য ইণ্ডিয়ান। কাৰণ কোৱা হৈছে 26 জানুৱাৰী যেনেকুৱা আমি গণৰাজ্য দিৱসৰ পালন কৰোঁ আৰম্ভ কৰি গোটেইখিনি ফৰ দ্য ইণ্ডিয়া, ইণ্ডিয়াৰ ক্ষেত্ৰতে এইটো হিষ্টৰিক ঐতিহাসিক আৰু ঐতিহাসিক জনিত, যিটো হিষ্টৰিকেল ঐতিহাসিক জনিত, কিন্তু এইটোৰ ক্ষেত্ৰতে কি হ'ব হিষ্টৰিক আৰু হিষ্টৰিকেল থাকিলে এইটো ক্ষেত্ৰতে হিষ্টৰিক হয়, কি হয় হিষ্টৰিক হয়। নেক্সট যদি আমি চাওঁ 15 আগষ্ট ইজ এ ডে ফৰ ইণ্ডিয়ান, কাৰণ 15 আগষ্টত যেনেকুৱা দেশ স্বাধীন হৈছিল ইণ্ডিয়াৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটি জনপ্ৰিয় দিন হয়, কাৰণ আমাৰ দেশ স্বাধীন হৈছিল, সেই ক্ষেত্ৰতে কি হ'ব এইটো হিষ্টৰিক আৰু হিষ্টৰিকেল থাকিলে কি হ'ব হিষ্টৰিক হ'ব। হিষ্টৰিক আগতে কৈছে, হিষ্টৰিক আৰু হিষ্টৰিকেল থাকিলে কি হয় হিষ্টৰিক হয়। নেক্সট আৰু এটা আমি অল্টাৰনেটিভ ভোকাবুলাৰীৰ সৈতে চিনাকি হওঁ, দ্য ট্ৰেইন এৰাইভ 10 মিনিটছ। দ্য ট্ৰেইন যিখন আৰু এৰাইভ মানে আহিছে এৰা আৰম্ভ কৰি 10 মিনিটছ, লেটলি মানে পলম আৰু লেটলি মানে পলমকৈ, কিন্তু ইয়াৰ ক্ষেত্ৰতে লেটলি আৰু লেট থাকিলে হিষ্টৰিকেল লেটলি চুইটলি এইবিলাকৰ থাকিলে কি হ'ব লেট হ'ব, LY টো যোগ নহয়। নেক্সট দ্য মেন কেম হেয়াৰ, দ্য মেন মানুহজন, কেম মানে আহিছিল, হেয়াৰ মানে ইয়ালৈ কি হৈছে লেটলি, এইটো ক্ষেত্ৰতে কি হ'ব লেট হ'ব, লেটলি থাকিলেও লেট। ৰ'জ স্মেলছ, যিটো স্মেলৰ ক্ষেত্ৰত আৰম্ভ কৰি গোন্ধ অৰ্থাৎ গ্ৰানৰ যিটো কোৱা হৈছে, চুইটলি আৰু চুইট থাকিলে কি হ'ব অনলি চুইট হ'ব, মনত ৰাখিব। ৰ'জৰ গ্ৰান সকলোৰ কাৰণে প্ৰিয় আৰু গোলাপৰ ক্ষেত্ৰত। এতিয়া নেক্সট যদি আমি চাওঁ আৰু এটা
our handwriting was eligible. এতিয়া প্ৰথম হৈছে আই দি যেটো এলিজিবলৰ ক্ষেত্ৰত হৈছে ইমান সুন্দৰ নহয় বা অস্পষ্ট তেওঁ লিখাৰ দেখে আৰম্ভ কৰি লিখাৰ হ্যান্ডৰাইটিংৰ ক্ষেত্ৰত ইমান স্পষ্ট নহয় ধৰিব পৰা নাযায় এইটো ক্ষেত্ৰতে অৰ্থ বুজা হয় our handwriting মানে our handwriting মানে our মানে মোৰ হ্যান্ডৰাইটিং মানে লিখাৰ অক্ষৰৰ ক্ষেত্ৰতে was eligible এইটো ক্ষেত্ৰতে যদি এই এলিজিবলৰ নেক্সট ই দি তো এলিজিবল তো হৈছে কোনোবা এটা পোষ্টৰ ক্ষেত্ৰতে যোগ্যতা অৰ্জন কৰা ব্যক্তি আৰু এইটো ক্ষেত্ৰতে তেওঁ কোৱালিফাই কৰিব পাৰে বা তেওঁৰ কাৰণে এইটো জলিৰ এটা সরকারি চাকৰি ওলাইছে ইয়াৰ কাৰণে গ্ৰেজুৱেচন মানে কমপ্লিট হৈ গেতে গ্ৰেজুৱেচনৰ কাৰণে তেওঁ গ্ৰেজুৱেচন আছে গতিকে এই পোষ্টৰ ক্ষেত্ৰতে এপ্লাই কৰিব পাৰে এইটো ক্ষেত্ৰতে কি হ'ব এলিজিবল হ'ব কিন্তু হ্যান্ডৰাইটিং বা অন্যান্য ক্ষেত্ৰতে তেওঁৰ ইমান স্পষ্ট নহয় তেওঁৰ কি কটনৰ ক্ষেত্ৰতে ইমান স্পষ্ট নহয় এই অৰ্থতে কি হ'ব এই এলিজিবল তো আই ডি যেটো আছে এলিজিবল তো হ'ব গতিকে এইটো এলিজিবল মিন হৈছে এইটোৰ ক্ষেত্ৰতে কি হ'ব আৱাৰ হ্যান্ডৰাইটিংৰ ক্ষেত্ৰতে এইটো শুদ্ধ প্ৰথমটো হি উইল লস mark in for his handwriting he will loss তেওঁ লস পাব আৰু কমিব আৰু will loss মানে ফিউচাৰৰ ক্ষেত্ৰতে বুজাইছে marks for his handwriting তেওঁৰ হ্যান্ডৰাইটিংৰ কাৰণে আমি যেনেকৈ কাৰোবাক কওঁ তোমাৰ হ্যান্ডৰাইটিংৰ কাৰণে তুমি ভাল মাৰ্কস ভাল নম্বৰ তুমি অৰ্জন কৰিব নোৱাৰিবা গতিকে এই ক্ষেত্ৰতে কি হৈছে তেওঁৰ হ্যান্ডৰাইটিং ইমান ভাল নহয় এইটো অৰ্থটো বুজাইছো গতিকে এইটো ক্ষেত্ৰতে কি হ'ব আই দি যেটো এলিজিবল আছে এইটো এলিজিবল হৈছে কাৰেক্ট এইটো পোষ্টৰ ক্ষেত্ৰতে নহয় নেক্সট আমি আৰু এটা যদি চাওঁ হিজ হ্যান্ডৰাইটিং ইজ এলিজিবল তেওঁৰ হ্যান্ডৰাইটিংৰ ক্ষেত্ৰতে বুজাইছে তেওঁৰ ক্ষেত্ৰতে তাৰ আৰু তেওঁৰ ক্ষেত্ৰতে কি বুজাইছে এইটো এলিজিবল হ্যান্ডৰাইটিংৰ ক্ষেত্ৰতে বুজাইছে তেওঁৰ লেখাৰ অক্ষৰ ইমান স্পষ্ট নহয় বা ধৰিব পৰা নাযায় এই অৰ্থতে এলিজিবল নহয় অকল এটাৰ ক্ষেত্ৰতে মই আগতে কৈছো কটন বংগীৰ ক্ষেত্ৰতে লিখনৰ ক্ষেত্ৰতে আৰু ইমান স্পষ্ট নহয় গতিকে এইটোৰ ক্ষেত্ৰতে কি হ'ব এই এলিজিবলটো শুদ্ধ হ'ব সেইটো নহয় সেইটো হৈছে অনলি পোষ্টৰ ক্ষেত্ৰতে নেক্সট আমি উদাহৰণ এটা লওঁ হি ইজ ফৰ দ্য পোষ্ট পোষ্টৰ কাৰণে কি হৈছে এইটো এলিজিবল মানে আগতে কৈছো স্পষ্ট বা ধৰিব পৰা নাযায় এইটো হৈছে এলিজিবল মানে তেওঁৰ যোগ্যতা গতিকে এই পোষ্টৰ কাৰণে তেওঁৰ কি আছে যোগ্যতা আছে গতিকে এইটো ক্ষেত্ৰতে এইটো কাৰেক্ট নেক্সট যদি চাওঁ দ্য মেন ইজ ফৰ দ্য পোষ্ট মানুহজন কি হৈছে পোষ্টৰ কাৰণে যোগ্যতা আছে ধৰিলে এটা ডিগ্ৰী দিছে ডিগ্ৰীটো তেওঁৰ আছে গতিকে এইটো ক্ষেত্ৰতে কি হ'ব এই দি এলিজিবলটো শুদ্ধ হ'ব পোষ্টৰ ক্ষেত্ৰতে নেক্সট হৈছে কামাল ইজ fill in the blanks খালি জায়গা to be an army কামাল হৈছে আৰ্মিৰ কাৰণে কি হৈছে কামালৰ এন আৰ্মিৰ কাৰণে যোগ্যতা আছে তেওঁৰ গতিকে আৰ্মি হ'বৰ কাৰণে বা টিচাৰ হ'বৰ কাৰণে কিবা অন্য এটা পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে হওক বা কিবা এটা ইত্যাদি এক্সেট্ৰা জবৰ ক্ষেত্ৰতে হওক গোটেইখিনি তেওঁৰ কোৱালিটি আছে গতিকে কোৱালিটি দৰকাৰত কি হ'ব এলিজিবল এইটো গতিকে এইটোৰ ক্ষেত্ৰতে কোনটো শুদ্ধ হ'ব নেক্সট যেটো আছে এইটো শুদ্ধ হ'ব আমি আৰু এটা উদাহৰণৰ লগত আৰু এটা অল্টাৰনেটিভ বা ভোকাবুলাৰীৰ লগত পৰিচিত হওঁ the principal gave away the meeting the principal মানে প্ৰিন্সিপালৰ ক্ষেত্ৰতে স্কুলত যিজন কোৱা হৈছে gave away the মিটিঙৰ ক্ষেত্ৰতে কি হৈছে প্ৰাইজ আৰু প্ৰেজেন্ট কিন্তু মিটিং বা ইত্যাদিৰ ক্ষেত্ৰতে হওক মিটিঙৰ ক্ষেত্ৰতে হওক বা কোনো কনফাৰেন্সৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক স্কুলৰ ক্ষেত্ৰতে এইবিলাকৰ ক্ষেত্ৰতে যেতিয়া দিয়া হয় এইটো ক্ষেত্ৰতে গিভৰ ক্ষেত্ৰতে দিয়া অৰ্থত প্ৰাইজ হ'ব কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰতে হওক বা অন্যান্য বাৰ্থডেৰ ক্ষেত্ৰতে হওক অন্যান্য ক্ষেত্ৰতে যেটো দিয়া হয় সেইটো কোৱা হয় উপহাৰ প্ৰেজেন্ট আচ্ছা নেক্সট যদি চাওঁ ফাদাৰ গেভ এ মাই বাৰ্থডে মানে দেউতা আৰু গেভ মানে দিছিল আৰু গিভৰ পৰা আহিছিল দিয়ে আৰু মাই বাৰ্থডে মোৰ বাৰ্থডেত কি কৰিছিল প্ৰাইজ নে প্ৰেজেন্ট কিন্তু এইটো ক্ষেত্ৰতে কি হ'ব প্ৰেজেন্টটো হ'ব প্ৰেজেন্ট মানে তেওঁৰ উপহাৰ দিছিল ফূৰ্তিত বা কোনো মেৰেজ চেৰেমনি মাই ফাদাৰ গেভ মাই মেৰেজ চেৰেমনি মানে মোৰ বিবাহৰ ক্ষেত্ৰতে কিবা এটা গিফ্ট দিছিল গতিকে এইটো ক্ষেত্ৰত কি হ'ব সেম অৰ্থত হ'ব প্ৰেজেন্ট কিন্তু প্ৰাইজ নহয় প্ৰাইজ অনলি স্কুল মিটিং কনফাৰেন্স ইত্যাদিৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হয় নেক্সট যদি চাওঁ আৰু এটা আগতে fill in the blanks writing is a good habit হবিৰ ক্ষেত্ৰতে আৰম্ভ কৰিব যে প্ৰথম এটা দুটা আছে ডায়েৰী আৰু ডায়েৰীৰ ক্ষেত্ৰতে বুজায় ডায়েৰীৰ ক্ষেত্ৰতে DIARY ডায়েৰী মানে হৈছে দিনলিপি বা ডায়েৰীত যতে আমি নিজৰ স্মৃতি যিখিনি আছে সেইখিনি লিখি থওঁ কিন্তু প্ৰথম DAIRY ডায়েৰী মিন্স হৈছে মানে গাখীৰ আৰু দুগ্ধৰ মানে গাখীৰ ফাৰ্মৰ ক্ষেত্ৰতে জড়িত যেটো হৈছে প্ৰথম অৰ্থটো বুজাইছে এতিয়া আমি চাওঁ হিজ যেটো প্ৰথম অৱস্থাতে বুজাইছে ৰাইটিং ইজ এ গুড হবি এইটো ক্ষেত্ৰতে কি হ'ব তেওঁ গুড হবি ৰাইটিং লিখাৰ ক্ষেত্ৰতে গুড হবি তেওঁ এটা ডায়েৰীত দিনলিপিত লিখাটো এটা তেওঁৰ মানে কি হৈছে এটা
অতি হবি হয় তেওঁৰ এটা স্মৃতি হয় তেওঁৰ এটা অভ্যাস হয় তেৰ আৰম্ভ কৰি তেওঁৰ এটা লক্ষণ আৰু হবি মানে ভাল পোৱা অৰ্থত হয় মূল মানে দিনলিপিত লিখিবই লাগে সেইটো অৰ্থতে কি হ'ব ডি আই কি হ'ব প্ৰথমতে DIARY এইটো হ'ব শুদ্ধ DI টো শুদ্ধ হ'ব ওই গেট মিল্ক মই প্ৰথমতে বুজাবৰ ক্ষেত্ৰতে কৈছোঁ মিল্কৰ ক্ষেত্ৰতে হওক অন্যান্য ক্ষেত্ৰতে এইটো অৰ্থতে কি হ'ব স্পেচিয়েলি DIARY হ'ব DI গাখীৰ ফাৰ্মৰ ক্ষেত্ৰতে হওক গাখীৰৰ লগত গাখীৰ ফাৰ্মৰ লগত ইত্যাদিৰ লগত জড়িত ওই গেট আমি পাওঁ মিল্ক ফ্ৰম ডায়েৰী মানে গাখীৰৰ ফাৰ্মৰ পৰা আমি কি কৰোঁ গাখীৰ পাওঁ এইটো ক্ষেত্ৰতে DIARY হ'ব DAIRY টো শুদ্ধ হ'ব নেক্সট হৈছে চাওঁ ইট ইজ এ গুড হেবিট এইটো হৈছে ভাল এটা অভ্যাস কিপ এ ডায়েৰী মানে কিপ এ এইটো যতন কৰি ৰাখিবা ইত্যাদি আৰম্ভ কৰি এইটোৰ ক্ষেত্ৰতে বুজা হয় গতিকে এইটো ক্ষেত্ৰতে কি হ'ব DIARY টো শুদ্ধ নেক্সট হৈছে চাওঁ আৱাৰ ফেমিলি ডিলছ ইন প্ৰডাক্ট আমাৰ ফেমিলি আৰু ডিলছ মানে বিতৰণ কৰে প্ৰডাক্ট কি দুগ্ধ বিতৰণ যিখিনি আছে গাখীৰৰ লগত জড়িত সেইখিনি প্ৰডাক্ট বিতৰণ কৰে গতিকে এইটো অৰ্থতে কি হ'ব ডি এইটো প্ৰডাক্ট হৈছে গতিকে DIARY এইটো শুদ্ধ হৈছে নেক্সট হৈছে চাওঁ দেয়াৰ ইজ এ আৱাৰ ভিলেজ দেয়াৰ মানে এখন আছে আৰু আৱাৰ ভিলেজ মানে আমাৰ ভিলেজত কি আছে এখন দুগ্ধ বা গাখীৰৰ ক্ষেত্ৰত গাখীৰ জড়িত ফাৰ্ম আছে এখন য'ৰ পৰা আমি গাখীৰ পাওঁ আৰু গতিকে এইটো ক্ষেত্ৰতে কি হ'ব DAIRY এইটো শুদ্ধ হৈছে গতিকে এইখিনি সম্পৰ্কে আজি কনসেপ্ট ক্লিয়াৰ কৰিছোঁ পাৰ্ট 3 মোৰ আৰু অলপ অল্টাৰনেটিভ সম্পৰ্ক আছে অল্টাৰনেটিভ বা ভোকাবুলাৰী যিখিনি পৰীক্ষাৰ কাৰণে 100% ইম্পৰ্টেণ্ট হয় বা পৰীক্ষাত সচৰাচৰ আহিয়ে থাকে এনেকুৱা কুৱেশ্যন গতিকে এই সম্পৰ্কে আলোচনা কৰিম যদি কোনো এতিয়া পাৰ্ট 1 টো চোৱা নাই গতিকে পাৰ্ট 1 টো চাই ল'ব ইয়াৰ পৰা বহুত উপকৃত হ'ব পাৰিবা এইখিনি সচৰাচৰ কনসেপ্ট এক্সামৰ ক্ষেত্ৰতে নহয় তোমালোকৰ কম্পিটিটিভ তোমালোকৰ গোটেইখিনি নলেজ যিকোনো এক্সামৰ ক্ষেত্ৰতে এইখিনি ইম্পৰ্টেণ্ট হয় এইখিনি নলেজ থকাটো অত্যন্ত প্ৰয়োজন হয় এনেকুৱা খবৰ পাবৰ কাৰণে অক্ষম ইউটিউব চেনেলটো কেতিয়াও সাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে আজি এইখিনিলৈকে বিদায় লৈছোঁ নেক্সট লগ পোৱাৰ আশাৰে ভাবিব